বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো জানে ধনতেৰছত কিবা নহয় কিবা বস্তু কিনিলে শুভ মনা যায়। কিন্তু এইটো জানি লোৱা উচিত ধনতেৰছত কি কি বস্তু আনিলে শুভ হয় আৰু কি কি বস্তু আনিলে অশুভ হয়। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ধনতেৰছত কি কি বস্তু আনিলে শুভ হয়। জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক জানি লওঁ ধনতেৰছত কি কি বস্তু কিনিলে শুভ হয়। বন্ধু-বান্ধৱীসকল, ধনতেৰছৰ দিন হ'ল ধনৰ দেৱতা ভগৱান কুবেৰ আৰু মা লক্ষ্মীক পূজা কৰা হয়। ধনতেৰছ কাতি মাহৰ 13 দিন আৰু দেৱালী 2 দিনৰ আগত পালন কৰা হয়। ধাৰ্মিক মান্যতা অনুসৰি সাগৰ মন্থন কৰা সময়ত মা লক্ষ্মী আৰু ভগৱান কুবেৰ প্ৰকট হৈছিল। সেইবাবে ধনতেৰছৰ দিনা কিবা বস্তু কিনা বহুত শুভ মনা যায়। এতিয়া জানো আহক কি কি বস্তু আনিলে শুভ হয়। 1 নম্বৰতে, সাগৰ মন্থনৰ সময়ত হাতত কলহ লৈ ভগৱান ধন্বন্তৰী জন্ম হৈছিল। সেইবাবে ধনতেৰছত বাচন কিনা শুভ মনা যায়। 2 নম্বৰতে, ধনতেৰছৰ দিনা গণেশ বাবা আৰু মা লক্ষ্মীৰ মূৰ্তি ঘৰলৈ আনিলে শুভ মনা যায়। এনে কৰিলে গোটেই বছৰ ধনৰ আৰু অন্ন কেতিয়াও অভাৱ নহয়। 3 নম্বৰতে, ধনতেৰছৰ দিনা ধাতুৰ বস্তু ঘৰলৈ আনিলে অতিকৈ শুভ মনা যায়। ধাতুৰ বস্তুৰ ভিতৰত সোণ, ৰূপৰ অলংকাৰ, পিতলৰ বাচন-বৰ্তন এই দিনটোত ঘৰলৈ আনিব লাগে। 4 নম্বৰতে, ধনতেৰছৰ দিনা ঝাৰু ঘৰলৈ আনিলে শুভ হয়। ঝাৰু মা লক্ষ্মীৰ প্ৰতীক হয়। এই দিনটোত ঝাৰু ঘৰলৈ আনিলে ঘৰৰ নকাৰাত্মক শক্তি বাহিৰ হয় বুলি মনা যায়। যদি আপোনালোকে ঝাৰু আনিম ভাবিছে, ধনতেৰছৰ দিনা ঘৰলৈ আনিব। 5 নম্বৰতে, ধনতেৰছৰ দিনা কৰি ঘৰলৈ আনিলে কেতিয়াও ধনৰ অভাৱ নহয়। ধনতেৰছৰ দিনা কৰিবিলাক ঘৰৰ মন্দিৰত পূজা কৰি পিছদিনা ৰঙা কাপোৰেৰে বান্ধি পইচা থোৱা ঠাইত থ'ব লাগে। 6 নম্বৰতে, ধনতেৰছৰ দিনা ধনিয়া গুটি আনিলে ঘৰখনলৈ অভাৱ কেতিয়াও নাহে। ধনতেৰছৰ দিনা ধনিয়া গুটি আনি ঘৰৰ মন্দিৰত থ'ব লাগে আৰু দেৱালীৰ দিনা সেই ধনিয়া গুটিখিনি বাৰীত সিঁচি দিব লাগে। 7 নম্বৰতে, ধনতেৰছৰ দিনা কুবেৰৰ মূৰ্তি বা ফটো আনিলে ঘৰত ধনৰ অভাৱ নহয় বুলি মনা যায়।